চানাৰ দোকান এখন খুলিলে কিমান লাভ আজি মই সেই ভিডিঅ'টা কৰিব গৈছোঁ স্বাগতম জনাইছোঁ আপোনাক নমস্কাৰ কিমান দিন হৈছে আপোনাৰ চানা বিকি থকা চানা বিকি মানে 25 বছৰ হ'ল 25 বছৰ হ'ল এনেকৈ চানা বিকি আছে ঘৰ হ'ল বিহাৰত ন ঘৰ বিহাৰৰ ক'ত ঘৰ মানে দৰভঙা জিলা মই যে এওঁৰ পৰা বহুত দিনৰ পৰা চানা খাওঁ কিন্তু সদায় কথা পাতোঁতে মই লাগে যেন অসমীয়া মানুহৰ লগত মানে চানা বনাই দি আছে তো এদিন সুধিলোঁ মই আপোনাৰ ঘৰ ক'ত বুলি কৈছে বোলে বিহাৰত বোলে মই কৈছোঁ ইমান ধুনীয়াকৈ অসমীয়া ক'বলৈ শিকি ল'লে খুব ধুনীয়াকৈ তেওঁ অসমীয়া কয় চানা বনাওঁতে বা এইখিনি কৰোঁতেতো বহুত এটা কষ্ট লাগে বহুত কষ্ট কিমান সময় লাগে 2:30 বাজি যায় ৰাতিপুৱা 8টা বজাত ষ্টাৰ্ট কৰোঁ 2:30 বাজি যায় লাষ্ট 3টা বাজি যায় 3টা বজালৈকে একদম পূৰা এইখিনি কৰিব লাগে এইটো মানে ৰেডি কৰিবলৈ সময় লাগে বহুত সময় লাগে আকৌ গৈ পিনি ধৰি লওক এতিয়া কেইটা বজাত যাব এতিয়া বন্ধ কৰিম মানে 9:30 বজাত 9:30 বজাত যাব 9:30 পৰা আকৌ ৰাতিপুৱাৰ পৰা কাম কৰিব ৰাতি যাম ইয়াক মানে চাফা তাফা কৰিম আকৌ মানে ৰাতিপুৱা 8টা বজাত মই ষ্টাৰ্ট কৰিম একদম মানে ঠিক ঠাক হৈ 3টা বাজিব তাৰপৰা আকৌ ওলাই আহিবলৈ হ'লেই হৈ গ'ল মানে দিনটোত হাজিৰা কিমানমান পৰে 500 টকা 600 টকা হাজিৰা 500 400 মানে কাটি পিনি থাকে 400 টকামান থাকে 400 টকা আৰু চানা মানে কি হৈছে তেওঁ এটা জেগাৰ পৰা এটা জেগালৈকে অহা যোৱা কৰে ডেইলি ন ডেইলি শিমলুগুৰিত থাকে শিমলুগুৰিৰ পৰা একদম এইফালে ৰেল গেটলৈকে যাব ৰেল গেটৰ পৰা ঘূৰি আহে মই সদায় ঘূৰি আহোঁতে পাওঁৱে মানে মই খাবলৈ ৰখোঁ চানাৰ ক্ষেত্ৰত আইটেমবোৰ বনাওঁতে নিজে বনাব লাগে নিজে এনেই দিনটো ইনভেষ্টমেণ্ট কিমান টকা থাকে চানাৰ ক্ষেত্ৰত এইবিলাক বস্তুবিলাকে ধৰি লওক আপোনাৰ যিবোৰ কৰোঁ কিমান টকা বস্তু কিনিব লাগে মানে 1800 টকা লাগে 1800 টকা বস্তু লাগে 2000 লাগি যায় তাৰপৰা মানে কাটি চাটি মানে 400 টকামান থাকে চব কৰি মেলি ন ডেইলি 1800-2000 টকা বস্তু কিনিব লাগে এনেকুৱা দিন হৈছে নাই ধৰি লওক চানা বিক্ৰী কৰি কেতিয়াবা বিক্ৰী নোহোৱা দিন গৈছে নাই বেয়া হৈছে হৈছে কেতিয়াবা হৈছে কি কৰে তেতিয়া মানে বেয়া হ'লে যদি বতৰ বেয়া হ'লে মানে বজাৰটো মানে বেয়া হৈ যায় নে তেতিয়া মানে হাজিৰাটো নাইকিয়া ওলায় তেনেকৈ হৈ যায় কমি যায় আৰু চানা খাই বতৰ ভাল থাকিলে বজাৰ ভাল থাকিব বতৰ বেয়া থাকিলে ক'ত বজাৰ ভাল থাকিব সেয়ে কষ্ট কিমান মই আচলতে সেই কথা জানিব বিচাৰিছোঁ আৰু অসমীয়া মানুহে নকৰাৰ কাৰণ কেইটামান তেওঁ মোক এদিন কৈছিলে কি কাৰণে অসমীয়া ল'ৰাই কৰিব নোৱাৰে কওকচোন আপোনাৰ মতে নোৱাৰেতো মানে কষ্ট ধেৰ আছে কষ্ট আছে আপুনি ধৰক মানে ৰাতিপুৱা 8টা বজাত 8টা বজাত ষ্টাৰ্ট কৰোঁতে মানে 2:30-3টা বাজি যায় নোৱাৰেতো চবেই নোৱাৰিব চব পাৰিব জানো নোৱাৰিব সদায় একেটা কাম আপুনি ৰাতিপুৱা চিন্তা কৰোঁ ৰাতিপুৱা চব বস্তু ঠিক ঠাক কৰিলে কিমান টাইম লাগে ৰাতি একদম 9:30 বাজিব আকৌ চাফা কৰিম ইয়াক চাফা তাফা কৰি পিনি ঢাকি থৈ দিম আকৌ ৰাতিপুৱা 8টা বজাত ষ্টাৰ্টিং এতিয়া কষ্ট কৰিলে তেতিয়াই হ'ব বিনা কষ্টত ক'ত হ'ব মই আচলতে সেইটো বস্তুলৈ ক'ব বিচাৰিছোঁ যে ভাত পাম জানো সেইটোৱে কষ্ট কৰিলে সকলো হ'ব আমাৰ ইয়াতো অসমীয়া ল'ৰাই দিলেও চলিব কিন্তু এই লেভেলত আপুনি কষ্ট কৰিব লাগিব এনেকুৱা দিন গৈছে নাই কোনোবাই খাই পিনি পইচা নিদিয়াকৈ গৈছে নাই আছে ঢেৰ মানুহ আছে খাই দিয়ে দিম পাছত দিম সেইটো নিদিয়া নাইকিয়া হৈ যায় নাই 5 দিন মানে গ'ল আৰু বিচাৰি নাপায় গ'ল সেইটো যিটো গ'ল 5 দিন বুলি মানে গ'ল সেইটো ডেইলি তেনেকুৱা মান থাকে এইটো ক'বও নোৱাৰি একো ইয়াত মানে কৈ লাভ নাই ইয়াত মানে ক'লে মানে কাজিয়া হ'ব একজেক্টলি সেইকাৰণে ওপৰৱালা চাই আছে এইটোৱে কি ক'ম তাকেতো আপোনাৰ নামটো আমাৰ কিষণ যাদৱ 25 বছৰ হ'ল ইয়াত অহা অসমত মানে কেতিয়া আহিছিলে 99 সেইটোৱে হ'ব 99 মানে এনেই তেনেকুৱা মানতে আহিছিলে 25 বেলেগখন ৰাজ্যৰ পৰা আহি বেলেগখন জেগাত কাম কৰি থকা খুব সহজ কথা নহয় সেইকাৰণৰ কাৰণে লাগিব আপোনাৰ ধৈৰ্য লাগিব লগতে কষ্ট সহিষ্ণুতা মানে কাম আপোনাৰ ধৰি লওক কোনোবাই গালি এটা পাৰিলে সেই গালি এটা পাৰিলে আপুনি ৰিপ্লাই দিব নালাগিব তাত গৈ যদি ইয়াতে তেওঁ যদি কিবা এটা কোনোবাই যদি আমাৰ ইয়াৰ মানুহ এজনে বা অসমীয়া মানুহ এজনে যদি কিবা এটা কয় তেওঁ যদি উল্টাই গালি পায় সেইটো কাজিয়া হ'লেতো তেওঁ মাৰ খাব গতিকে তেওঁ ভালকৈ জানে তেওঁ ব্যৱসায় নচলিব গতিকে তেওঁলোকে খুব ডাউন হৈ থাকে চ' সেনেকৈ ব্যৱসায়বিলাক কৰিবলৈ হ'লে নিজৰ জেগাত আপুনি নিজৰ এইটো ব্যৱসায় হিচাপে ধৰি লৈ কামখিনি কৰিব লাগিব কিন্তু তাত আকৌ উস্তাদি মাৰি পিনি ধৰি লওক ময়ো লাগিমগৈ সেইটো টাইপ কৰিবলৈ গ'লে ডেফিনেটলি কি হ'বগৈ গম পাইছে এই ভিডিঅ'টো কৰি দেখুৱাৰ এটাই উদ্দেশ্য হ'ল যে তেওঁলোকে কষ্ট কৰি এটা কাম কৰিছে যিটো কামত বহুত বেছি কষ্ট আছে আৰু এনেকুৱা চিটুৱেশ্যনো গৈছে তেওঁলোকৰ লগত মই আজি নহয় আগতে পাত্ৰ এটা জনাইছিলে যে বহুতে দম দি চানা খাই গুচি যায় বহুতে দম দি কিবা এটা কৰি যায় তেনেকুৱা প্ৰায় কৰিব নালাগে আমি কাৰণ কিয় তেওঁলোকেও বহুত কষ্ট কৰি কামখিনি কৰি আছে হ'ব পাৰে তেওঁলোকে বেলেগ এখন ৰাজ্যৰ পৰা আহি ইয়াত কাম কৰিছে আহিব লগা কিয় হৈছে সেই বস্তুটো আপোনালোকে লক্ষ্য কৰিব লাগিব আহিব লগা হৈছে কাৰণ কিয় ইয়াত এই বস্তুটোৰ ভেকেঞ্চি আছে মানে এই কামটো বেলেগ মানুহে নকৰে চ' সেইকাৰণে তেওঁলোকে কৰিছে এতিয়া আমাৰ যদি ল'ৰা ছোৱালীবিলাকে আগ্ৰহত হয় আমাৰ যদি ল'ৰা ছোৱালী নিজে কৰিম বুলি ভাবে এই কামটো তাহাঁতি লাহে নাইকিয়া হৈ যাব কাৰণ ইয়াত সেই কোৱালিটি যদি বস্তু ইয়াত মই শিমলুগুৰিৰ ক্ষেত্ৰত বা আপোনালোকৰ নিজৰ জেগাতে শিমলুগুৰিত ধৰি লওক কেইজন চানাৱালা 10জন চানাৱালা আছে 10জন চানাৱালাৰ জেগাত যদি অসমীয়া 10জন চানাৱালা ওলাই যায় ইয়াৰ নিচিনাই কোৱালিটি দিয়ক ইয়াতকৈ ভাল কোৱালিটি দিবলৈ কোৱা নাই সিহঁতৰ সমান কোৱালিটিৰে যদি আমাৰ মানুহে দিয়ে চ' তেতিয়াতো ডেফিনেটলি মইনো কিয় তেওঁলোকৰ ওচৰত খাম বা আপোনালোকেনো কিয় তেওঁলোকৰ ওচৰত খাব আমাৰ অসমীয়া ল'ৰাজনৰ ওচৰত নাখাব নেকি
কথাটো এয়াই, আমাৰ নিজৰ মানুহখিনিয়ে কামটো কৰিলেহে এই টাইপৰ বস্তুখিনি মানুহখিনি নাইকিয়া হ'ব, যিটো ক্ষেত্ৰত সকলো ক্ষেত্ৰতে তেওঁলোকে আহি ইয়াত কাম কৰি আছে। সৰু এটা ভিডিঅ' কিন্তু বহুত দৰকাৰী ভিডিঅ', কাৰণ তেওঁলোকৰ পৰা আমি শিকিব লগা বহুতখিনি আছে। এটা ব্যৱসায়ত আপুনি কষ্ট সহিষ্ণুতা, তেওঁলোকে যিমানখিনি ধৈৰ্য ধৰি কাম কৰে, তেওঁলোকে কাকো এষাৰ মাত নামাতে ডাঙৰকৈ, তো সেইখিনি বস্তু আমি তেওঁলোকৰ পৰা শিকিব লগা আছে। আৰু বেলেগ এখন ৰাজ্যত গৈ তেওঁলোকে ব্যৱসায় কৰি আছে, তাৰ পৰা ইয়াৰ পৰা কৰি পিনি তেওঁলোকে বিহাৰত বা যিখন ৰাজ্যত কৰি আছে তালৈ তেওঁলোকে পইচা পঠাই ঘৰত তেওঁলোকে ডাঙৰ ডাঙৰ ঘৰ বনাইছে, ইয়াৰ পৰা পইচা লৈ গৈছে। আমাৰ মানুহে নোৱাৰা কোনো কথা নাই, পাৰিব লাগিব, কষ্ট কৰিব লাগিব, কষ্টৰ ধৈৰ্য সহিষ্ণুতা লাগিব, কষ্ট সহিষ্ণুতা থাকিব লাগিব। ভিডিঅ'টো ভাল পালে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। অফিচৰ পৰা আহি থাকোঁতে তেওঁক মই বহুত দিনতে ভিডিঅ' এটা কৰিম বুলি ভাবিছিলোঁ, আজি যিহেতু মানে পালোঁ, দিনে দিনে পালোঁ, তো কৰিলোঁ ভিডিঅ'। ধন্যবাদ, থেংক ইউ।